আপোনালোকে ফিল্ডখন চাই গম পাইছে ফিল্ডখন আচলতে বহুত ধুনীয়া আছিলে আৰু চাৰিওফালে গছ গছনি ঠাণ্ডাও আছিলে ফিল্ডখন কিন্তু মানে অলপ প্ৰব্লেম হৈ গ'ল কাৰণ যিহেতু আমি ৰাতি 1টা বজাৰ পৰা লাইন পাতিছোঁ তাৰপিছত দৌৰ মাৰিছোঁ আপোনাৰ 8:30মান বজাত কিন্তু সেইকাৰণে অলপ জোচ চোচ নাইকিয়া হৈ গ'ল আৰু একো খোৱা বোৱা কৰা নাছিলোঁ তেতিয়ালৈকে ইমান টাইমতে উঠি তাত কাৰণ ইমান সোনকালে দোকানো খোলা নাছিলে চ' এনেকৈ বহুত লেবেজান হৈ গ'লোঁ এলেহুৱা হৈ গ'লোঁ কিন্তু তথাপিও মানে জাপ চাপ মানে দৌৰ চৌৰ মাৰি কোৱালিফাই হ'লেও মানে ফিল্ডখনৰ যিটো ট্ৰেক আছিলে সেই ট্ৰেকটো মানে বহুত টাইট আছিলে মই জোতা পিন্ধি মাৰিব ইয়াত মানে খালী ভৰিৰে প্ৰেক্টিছ কৰি তাত জোতা পিন্ধি তাত খালী ভৰিৰে মাৰি দিলোঁ জোতা পিন্ধি নামাৰিলোঁ ত' ট্ৰেকটো টান থকাৰ কাৰণে মানে টাইমটো অলপ বেছি লাগিলে টাইমটো আপোনালোকক কৈ নিদিওঁ টাইমটো কৈ দিছোঁ 12:45 লাগিলে আৰু জামটো মাৰিব নোৱাৰিলোঁ জামটো মাৰিব পৰা হ'লে তেতিয়া ৰিটাৰ্ণ দিব মাতিলে হয় কিন্তু একো নাই আৰু নেক্সট গৈ আছোঁ 21 তাৰিখে জেল ৱাটাৰ বুলি এটা আছে সেইটোত গৈ আছোঁ সেইটো আপোনালোকক মই ভিডিঅ' কৰিম বুলি ভাবি আছোঁ কিন্তু কি হয় এতিয়া ভিডিঅ' কৰিম বুলিয়ে থাকোঁ কিন্তু তাত যেতিয়া লগৰখনৰ লগত গুচি যাওঁ তেতিয়া নিজকে মানে ভয় ফিল এটা আহি যায় তেতিয়া মানে ভিডিঅ' কৰিবই মন নাযায় বাকী তাতেই এনেকৈ দিয়া মেলা হ'ল আৰু ৰুমতে থাকিলোঁ তাৰ ওচৰতে ৰুম আছে বাকী আকৌ 21 তাৰিখে গৈ আছোঁ আৰু তাত কিছুমান ক্লিপ মানে এনেকৈ ওচৰে পাঁজৰে লোৱা আছিলে ট্ৰেইনৰ পৰা নমাৰ পিছত সেই ক্লিপবিলাক আপোনালোকক দেখাইছোঁ তাৰপিছত বাকীখিনি কৈ আছোঁ মধু এইটো চাব ক'ত যাম এতিয়া আমি এইটো মইনা আছে আৰু বোলে বনমালী আছে বাকী চাই থাকক এতিয়া আমি গৈ আছোঁ ডিব্ৰুগড়ত নামিমগৈ তাৰপিছত তো গাইজ এতিয়া আমি আহি ডিব্ৰুগড় পামহি এতিয়া বেছি দূৰ নাই আৰু অকণমান সময়ৰ পিছত ডিব্ৰুগড় পামগৈ এইফালে আমাৰ চম্ভু নাই কেনেকুৱা লাগিছে আজি ভাল লাগিছে কিন্তু নাৰ্ভাছ ফিল হৈছেনে অলপ তাকে ময়ো অলপ নাৰ্ভাছ হৈ আছোঁ যিহেতু মই তাত চৈধ্যত সোমাই আছোঁ যদিও অকণমান ভয় লাগি আছে কিন্তু কি হয় তাত নোৱাৰিব ক'ব নোৱাৰি তথাপিও গৈ চাওঁ এতিয়া আৰু বহুত দূৰ আছে এতিয়া ডিব্ৰুগড়ত নামি বেলেগ এখন গাড়ী ল'ব লাগিব তাৰপিছত গৈ থাকিম আৰু বাকী আপোনালোকো দেখা যাওঁ আপোনালোকে চাই থাকক যেতিয়া আমি আহি ডিব্ৰুগড় পাই গ'লোহি এতিয়া টেঙাখাত যাম টেঙাখাতলৈ এতিয়া গাড়ী কেনেকৈ মেনেজ কৰিব লাগে গোটেইখিনি কথা পাতি লওঁ তাৰপিছত আপোনালোকক দেখাই দিব লাগিব তো গাইজ এতিয়া ডিব্ৰুগড়ত আমি এতিয়া গাড়ীত উঠি লৈছোঁ মানে এইখন গাড়ীত আমি এতিয়া যাম টাউনলৈকে তাৰপিছত টাউনৰ পৰা আকৌ বাছত যাম চাগে বাকী চাই লওঁ কি হয় টাউনত আমাৰ কিবা কিবি বস্তু বজাৰ কৰিব আছে খোৱা বস্তু যিহেতু নিবই লাগিব তালৈ আৰু তাত ৰুমত কেনেকুৱা খাদ্য দিয়ে ঠিকনা নাই সেইকাৰণে আমি কিবা কিবি কিনি লওঁ বাকী এতিয়া এইটো ডিব্ৰুগড় ষ্টেচনটো এইটো দেখিছে এই নামটো দেখাই দিওঁ চালক এইটো ডিব্ৰুগড় বাকী আমি এতিয়া গৈ আছোঁ লাহে লাহে আমাৰ আছিলে বহুত কেইজন আহিছিলে আচলতে সেইখন গাড়ীত নধৰাৰ কাৰণে আমি তিনিটা এতিয়া ইয়াত বহিলোঁ মই এইফালে মইনা আৰু চম্ভু বাকী আমি এতিয়া গৈ থাকোঁ আপোনালোকক দেখাই আছোঁ বলক থানা চাৰিআলি লগ পাই আছোঁ টাউনত থানা চাৰিআলি নহয় টাউনত
আপোনালোকে চালে ভিডিঅ'টো আৰু ভিডিঅ'টো চাই গম পাইছে যে একেবাৰে যিটো শেষৰ ক্লিপ আছিলে সেই ক্লিপটো আচলতে মই বহুত ভয় কৰিছিলোঁ, কাৰণ তাত মানে কি ক'ম, মানে তাত এই ভিডিঅ' কৰিব দিয়া নাছিলে। আমি প্ৰথম দিনা পায়ে মানে এনেকৈ এনেই ফিল্ডখন চাবলৈ যাওঁতে অলপ মানে তাততো নেদেখে ন, ৰাস্তাৰ পৰা তেনেকৈ নেদেখে, ওচৰলৈ গ'লে মানে অকণমান দেখে আৰু তাতে মই সেই ভিডিঅ'টো কৰিছিলোঁ। আৰু তেতিয়া সময় আছিলে প্ৰায় 3টামান বাজিছিলে। তাত আপোনাৰ অকলে হ'লেও দৌৰাই থাকিব, আপুনি যেতিয়া যায় দৌৰাই থাকিব। ৰিপৰ্টিং টাইমৰ মতে দিয়া নাছিলে, চ' মানে ৰিপৰ্টিং টাইমৰ মতে দিলে ভাল আছিলে, তেতিয়া মানে ইমান কষ্ট নহ'ল হ'লে, ল'ৰাবিলাকে ৰাতি 1-2 উঠি লাইন পাতিব নালাগিলে হ'লে। কিন্তু এইবাৰ ৰিপৰ্টিং টাইমৰ মতে দিয়া নাছিলে, সেইকাৰণে আমি ৰাতি 1 বজাতে উঠি লাইন পাতিবলগীয়া হ'ল। আৰু ভিডিঅ'টো মই বহুত ভয় কৰিছিলোঁ, কাৰণ মানে মোবাইল উলিয়াব দিয়া নাছিলে, তাত আমাক ভিতৰলৈ সোমাব দিয়া নাছিলে। তথাপি মই ভিডিঅ'টো বনালোঁ ভয়। তাৰপিছত এইবিলাকে আছিলে। আৰু সেইদিনা আমি তাত তেনেকৈ থাকি ৰাতি 1 বজাত লাইন পাতিলোঁ। ৰাতি 1 বজাত থাকি প্ৰায় দৌৰিলোঁ 9টামান বজাত। সঠিক টাইমটো নাজানো, যিহেতু মোবাইল মোৰ হাতত নাছিলে। তাততো মই মোবাইল উলিওৱাই নাই, বহুত ভয় খাই আছিলোঁ মোবাইল বেলেগে মানে পুলিচে লৈ ল'ব বুলি, আৰু ইভাগেও নাৰ্ভাছ আছিলোঁ। গতিকে এইবিলাক। আৰু আপোনালোকক মই এটা ইনফৰ্মেশ্যন দি থওঁ, আপোনালোকে যদি এতিয়া কিছুমানে জেল ৱাটাৰ নতুনকৈ মাৰিব যায়, যিটোত মানে ফৰেষ্ট গাৰ্ডত কোনোবা নমোৱা আছে, যদি তেওঁলোকে জেল ৱাটাৰ মাৰিব যায়, তেওঁলোকে আচলতে কাৰোবাৰ যদি কিবা এনি ডকুমেণ্ট ভুল থাকে, সেই ডকুমেণ্ট ভুল থাকিলে মানে তেওঁ দৰখাস্ত দিব লাগিব। দৰখাস্তখন লিখি ঘৰতে লৈ যাব, কাৰণ দৰখাস্তখন লিখি ঘৰতে লৈ গ'লে তেতিয়া আপোনাৰ সুবিধা হ'ব। তাত মানে আপুনি ইমান মানে প্ৰব্লেম নহয় আৰু তাত আকৌ দৰখাস্ত লিখি দিয়া মানে আপোনাৰ লগত যোৱাকেইটাও দৌৰিবলৈ গুচি যাব, আপোনাৰ দেৰি হৈ যাব। গতিকে আপুনি দৰখাস্তখন ঘৰতে লিখি লৈ যাব, তেতিয়া আপোনাৰ একো প্ৰব্লেম নহয়। চ' এইখিনিয়ে আছিলে। চ' গাইজ, আপোনালোকে মোক আশীৰ্বাদ কৰিব। নেক্সট যিটো মোৰ 21 তাৰিখে ইণ্টাৰভিউ আছে টেঙাখাটত, সেইটো কাৰণে। আৰু সেইটো মোৰ জামটো এক্সিলেণ্ট আহিলে, ইয়াত যদি প্ৰেক্টিছত এক্সিলেণ্ট আহে তেতিয়া মই ভাবি আছোঁ যাম বুলি। যদি জামটো এক্সিলেণ্ট নাহে তেতিয়া নাযাম চাগে। এতিয়া প্ৰেক্টিছ কৰি আছোঁ জামটো, কাৰণ কালি মাৰিছোঁহে। কালি মাৰি অকণমান এই মানে বাওঁ ছাইডৰ ভৰিটো অকণমান বিষ হ'লেই। বিষটো পটককৈ হয়, কি হয় জানো, বেলেগৰ নহয়, কিন্তু আমাৰ নোৱাকেইটা বিষটো পটককৈ হয়। তথাপি একো নাই, মানে প্ৰেক্টিছত এতিয়া অকণমান বিষ চিষ হ'বই। তাৰপিছত চাওঁ, যদি মানে প্ৰেক্টিছত যদি জামটো এক্সিলেণ্ট হয়, আহি থাকে, তেতিয়া যাম। আৰু আপোনালোকে মোক আশীৰ্বাদ কৰিব যাতে জামটো এক্সিলেণ্ট আহিবলৈ, যাতে এইবাৰ সৰহকৈ নাম্বাৰটো আনি ৰিটেনটো দিবলৈ চান্সটো পাওঁ আৰু। বাকী আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। নতুন এটা ভিডিঅ'ত আপোনালোকক অতি সোনকালে লগ পাইছোঁ। ভিডিঅ' দিয়া বহুত দেৰি হৈছে, তাৰ বাবে মই আপোনালোকক ক্ষমা খুজিছোঁ, কাৰণ মই মানে অলপ ব্যস্ত আছোঁ যে, সেইকাৰণে ভিডিঅ' তেনেকৈ দিব পৰা নাই। গতিকে আপোনালোকে বেয়া নাপাব। আৰু অতি সোনকালে নতুন ভিডিঅ' আহি আছে, আপোনালোকে মোক ছাপোৰ্ট কৰিব। আৰু আপোনালোকে ভিডিঅ'বিলাক বন্ধুবৰ্গলৈ মানে শ্বেয়াৰ কৰিব। আগৰ নিচিনা তেনেকৈ মানে ভিউজ নহা হৈছে, আৰু যিহেতু ময়ো তেনেকৈ ভিডিঅ' নিদিয়া হ'লোঁ, সেইকাৰণে ভিউজ ডাউন মাৰিছে। গতিকে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ ভিডিঅ'টো। বাকী নতুন এটা ব্লগত লগ পাইছোঁ। আজিলৈ বাই বাই।